কক্ৰাঝাৰ মিডিয়াসকলক APCCৰ পৰা নমস্কাৰ যাচিছোঁ নমস্কাৰ আমি বিটিকি বাকিক আহ্বান কৰিবলৈ বিচাৰিছোঁ যে আজি বিজেপিৰ যে মিছ শাসন মিছ ৰুল আজি সকলোৱে গম পায় আমি ইমান হাৰাশাস্তি যে হৈ আছে দিনে দিন জীৱন যাপন কৰিবলৈ বহুত টান হৈ আছে আজি সঁচাকৈ বাজাৰ দোকান সব খুলি আছে কিন্তু বাজাৰ দোকানত যাবলৈ বস্তু বাণী কিনিবলৈ আমাৰ লগত একোই নাই এইটোৰ কাৰণে খাম দাম নাই চাকৰি বাকৰি নাই আৰু সবতে দামবোৰ বাঢ়ি গৈছে সেই গোটেই বস্তুটো আমি যদি তুলনা কৰোঁ তেনেহ'লে আমি খালি বিটিকি বাকী নহয় অসমবাসী সারা ভাৰতবাসীয়ে এই বিজেপিৰ শাসনৰ কাৰণে বিৰাট হাৰাশাস্তিৰ লগত আমি ভুক্ত মানে ফেচ কৰিবলৈ বাধ্য হৈছে সেই গতিকে আমি বিটিকি বাকীক ইয়াৰ কাৰণে আহ্বান জনাবলৈ চেষ্টা কৰিছোঁ যে আজিৰ দিনত ভাল যদি চৰকাৰ আমি ক'বলৈ যাওঁ তেনেহ'লে কংগ্ৰেছ চৰকাৰৰ বাদে বেলেগ ভাল চৰকাৰ নাহিব বিজেপি চৰকাৰ এখন সাম্প্ৰদায়িক চৰকাৰ তাকে জাতি ধৰ্মলৈ সদায় হাই কাজিয়া কৰা এখন চৰকাৰ চাওক আজি অসমত কি হৈ আছে এটাৰ পাছত এটা এনকাউণ্টাৰৰ পাছত এনকাউণ্টাৰ দুৰ্ঘটনা সেইবোৰ গোটেই হৈ আছে আজি অসমখনৰ কথাটো চাওক অসম ভাৰতৰ মাজত 10টা গৰীব সবচে গৰীব ৰাজ্যৰ মাজত অসম 1 নম্বৰ গৰীব মস্ত ৰাজ্য সেইকাৰণে ডেভেলপমেণ্টত কনচেনট্ৰেট নিদিয়াকৈ এতিয়া আমাৰ হিমন্ত চিফ মিনিষ্টাৰ ডাঙৰীয়া ক'ত মানে কনচেনট্ৰেট কৰি আছে সেইটো চালে আমি গম পাওঁ যে অসম উন্নতি নহ'ব বিজেপিৰ হাতত সেই গতিকে বিটিসি বাকী ৰাইজ ৰাজা এতিয়া সজাগ হৈছে এতেকে গম পাইছে যে বিজেপিক ভোট দি লাভ নাই আৰু ইউপিপিএলটো কি চৰকাৰ এইটো ইউপিপিএলটো নিজৰ হাতত নিজৰ ভৰিত থিয় দিবলৈ নোৱাৰা এখন চৰকাৰ বিজেপিৰ খেৰানি চাকৰি খৰা নিচিনা এখন গভৰ্ণমেণ্ট সেই গতিকে ইউপিপিএলক ভোট দি লাভ নাই বিজেপিক ভোট দি লাভ নাই আৰু যদি তেখেত কয় আমি বিজেপি আৰু ইউপিপিএল যদি এলায়েন্স এইটো এটা ৰকমৰ আনহলি এলায়েন্স এই এলায়েন্সৰ কোনো কিবা গুৰুত্ব নাই সেই গতিকে আজি আমি চাওঁ যে কংগ্ৰেছে এইবাৰ গোসাইগাঁও নিৰ্বাচন আৰু তামুলপুৰ নিৰ্বাচনত ভালে জয়লাভ হৈ আমি ভিক্টৰী হৈ যাম আৰু হিচাপে আমি গোসাইগাঁও এলাইচিত আজিলৈ 3জন দাবীদাৰ পাইছোঁ আৰু এই 3জন দাবীদাৰো আদিবাসীৰ পৰা তেখেত আছে লিষ্টত জুৱেল টুডু মংগল টুডু আৰু হেলেন মুৰ্মু ডাঙৰীয়ানী এজন মহিলা আৰু 2জন পুৰুষ আৰু তামিলপুৰত এতিয়ালৈকে আমি 2জন দাবীদাৰ পাইছোঁ এজন নেপাল কমিউনিটিৰ পৰা ভাস্কৰ ঢাল আমাৰ এজন জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী বুলি আমি ক'ব পাৰোঁ আৰু এজন বিনাৰাম বড়ো এজন ভাল মানুহ এই 2জনৰ মাজত দাবীদাৰ এজন নহয় এজনে পাব এইখিনি প্ৰিপাৰেশ্যন হিচাপে আমি যে এইটো ক'ব লাগিব বিটিসি এইবাৰ উপ নিৰ্বাচনৰ কাৰণে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া MP ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে তেখেত ফুল ছুইং কেতিয়াবা গোসাইগাঁও কেতিয়াবা তামুলপুৰ তেখেত ঘূৰা ঘূৰি চলি আছে আৰু কেম্পেইনটো চলি আছে এজ পাৰ দ্য প্ৰিপাৰেশ্যন দুটা সমষ্টি আমি জিকিবলৈ সক্ষম